আমাৰ বিটিআৰ ছুটিৰ এবছৰ হ'ব আৰু এডভান্সকৈ আজিৰ পৰাই 4দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰি আছোঁ আৰু আজি প্ৰথম দিনা উদ্বোধনী যি আমাৰ সভা আছিলে ইয়াত আমাৰ ভাৰতৰ গৃহমন্ত্ৰী মুখ্য অতিথি হিচাপে উপস্থিত হৈ গ'ল আৰু এতিয়া আমি এটা নতুন এটা আৰম্ভ আমি বিটিআৰত কৰিছোঁ যোৱা দশকৰ পৰা দশক ধৰি হত্যা হিংসা অনিশ্চয়তা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত ভেদাভেদ সৃষ্টি হোৱা তেনেকুৱা এটা পৰিৱেশ আছিলে এই আটাইবোৰ খাম কাটি এই আটাইবোৰ সমাধান কৰি সকলো জাতি জনগোষ্ঠী ঐক্য সংগতিৰে আগবাঢ়ি যোৱাৰ কাৰণে এটা নতুন এটা পদক্ষেপ আৰম্ভ হৈছে আৰু ইয়াত আজি উপস্থিত হৈ গৃহমন্ত্ৰী ডাঙৰীয়া স্পষ্ট ভাষাৰে কৈ গৈছে কি এই অঞ্চলৰ আৰু হিংসা নিবিচাৰে সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতি জীয়াই থকাটো বিচাৰে আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰে এই অঞ্চলৰ উন্নয়নৰ কাৰণে ক্ষিপ্ৰতাৰে কাম কৰাৰ কাৰণে তেখেতসকলে কমিটমেণ্ট দিছে গতিকে আমি চবে আনন্দিত হৈছোঁ কি বিগত দিনত এই অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে শিক্ষাৰ ক্ষেত্ৰতে হওক অৰ্থনীতিৰ ক্ষেত্ৰতে হওক ৰাস্তা ঘাট বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰব্লেমেই হওক তো এতিয়া লাহে লাহেকৈ এই অঞ্চলত উন্নয়ন আহিব আৰু আমি খুব এটা স্পষ্ট এটা নীতি লৈ পেলাই সমবিকাশ উন্নয়ন আমি আগবাঢ়ি যাম কিন্তু ফাণ্ড মিছইউজৰ কথা এটা আপুনি উল্লেখ কৰিছে যে তদন্ত হ'ব লাগে CBI তদন্ত হ'লে বিগত দিনত নাই সেইটো CBI তদন্ত হ'ব লাগিব কাৰণ এইটো পাব্লিকৰ পইচা খাই পেলাই কোনো সাৰি যাব নালাগে 2300 কোটি টকাৰ অলৰেডি যিটো আছে কি লাইবিলিটিছৰ এটা হিচাপ আহিছে আৰু সেই লাইবিলিটিছবিলাক তদন্ত কৰিবলৈ যাওঁতে দেখা গৈছে যে বহুখিনি টকা কাম চাম নকৰাকৈ আত্মসাৎ কৰিছে বিভিন্ন ডিপাৰ্টমেণ্টত গতিকে আজি যি ৰাজনৈতিক নেতাসকলে এই ব্যাগুম সম্পত্তিৰ পাহাৰ গঢ়িছে পাব্লিক পইচা খাই পেলাই সেইবিলাকতো আইনৰ আওতাত আহিবই লাগিব নহ'লে আৰু আন এজন আহিব সিও এইটোৱে কৰিব আন এজন আহিব সিটোৱে কৰিব তো আমাৰ 35 লক্ষ জনসাধাৰণৰ যিটো বৰ্তমান আৰু ভৱিষ্যত এটা অন্ধকাৰলৈ এইটো গুচি যাব তো সেইকাৰণে আমি যিকোনো বিনিময়ত আইনগত ব্যৱস্থা ল'বই লাগিব 2 নম্বৰ অনাগত দিনত যাতে কোনো শোষণ নহয় কোনো প্ৰবঞ্চনা নহয় ইয়াৰ কাৰণে এনচিউৰ কৰিব লাগিব আৰু পলিচি BTC বুলি ক'লে কোনো পলিচি নাছিলে এজন মানুহে যি কয় সেইটোৱে পলিচি সেইটোৱে আইন আছিল কিন্তু এতিয়া আমি গোটেই পলিচিৰ আধাৰত কাম কৰিবলৈ ওলাইছোঁ গতিকে মই আশা কৰিছোঁ এতিয়াৰ পৰা অনাগত দিনত আমাৰ বিটিআৰ বাসীয়ে এটা ভাল এটা পৰিৱেশত জীয়াই থাকিব পাৰিব এটা সময়ত আপোনালোকৰ নিৰ্বাচন এই নিৰ্বাচনত আপোনালোকৰ ৰোলটো কি হ'ব নিৰ্বাচনৰ এটা ৰোল থাকিব ৰাজনীতি পাৰ্টি এটাতো নিৰ্বাচনৰ নিশ্চয় ৰোল থাকিব আৰু এটা স্পষ্ট ৰোল আমাৰ থাকিব ৰোল নাথাকে আৰু আমি বিচাৰোঁ কি এটা পৰিৱৰ্তন আহিব লাগে আৰু ইয়াৰ পৰা যিবিলাক MLA হৈ আছিলে 3-3বাৰ 4-4বাৰ 5-5বাৰকৈ MLA হ'ল বিধানসভাত না কিবা এটা শব্দ বাক্য কয় না বিৰাট ভাল মন্ত্ৰীৰ বাপ লৈ পেলাই না কিবা এটা কাম কৰে অতি দুৰ্ভাগ্যজনক কথা গতিকে সেইসকলক বিদায় দিয়াৰ সময় আহিছে আৰু দূৰদৰ্শী আৰু যিসকলে এটা ৱৰ্ক কালচাৰ আছে কৰ্মদক্ষতা আছে সেইসকলক আনি পেলাই বিধায়ক কৰিব লাগিব তেতিয়াহে ৰাজ্যখনৰো ভাল হ'ব আমাৰ অঞ্চলৰো ভাল হ'ব NDA আপোনালোক অংশীদাৰ হৈ এই নিৰ্বাচন অৱতীৰ্ণ হ'ব আমাৰ তেনেকুৱা আলোচনা বিলোচনাবিলাক হৈ আছে আজি গৃহমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছে কি আমি NDAত অহাটো খুব ভাল এটা হৈছে তো আমিও আলোচনা কৰি আছোঁ অঞ্চলৰ উন্নয়নৰ কাৰণে NDAত থাকি পেলাই আমি কাম কৰিব লাগিব গতিকে পৰৱৰ্তী সময়ত এই কথাবিলাক আগুৱাই নিয়াৰ কাৰণে আমাৰ দলৰ মাজত আৰু NDAৰ যিবিলাক লিড অৰ্গেনাইজেশ্যন আছে তেখেতসকলৰ মাজত আলোচনা হ'ব আচ্ছা আৰু এটা কথা আপোনালোকে বিচাৰিছিল যে যিখিনি গৃহমন্ত্ৰীয়ে ঘোষণা কৰিব এই ধৰণৰ এটা আশা কৰিছিল আজি সময়ৰ অভাৱত এই কামখিনি তেখেতে কৰিব নোৱাৰিলে ইয়াত তেখেতৰ লেণ্ডিংটো আছিলে 9:45 কিন্তু লেণ্ডিংটো অলপ দেৰিকৈ হ'ল কিন্তু অসমৰ গৃহ বিভাগে অলৰেডি এইটো প্ৰস্তুতি কৰিছে যিখিনি নন হাইনিয়াছ ক্ৰাইম সেইখিনি উইথড্ৰ কৰাৰ কাৰণে আৰু যিখিনি হাইনিয়াছ ক্ৰাইম এইটো পৰ্যায়ক্ৰমে এইটো চোৱা চিতা কৰাৰ কাৰণে কেনেকৈ উইথড্ৰ কৰিব পাৰে ইয়াৰ কাৰণে আমাৰ লগত আলোচনা হৈছে আৰু যিসকল অলৰেডি কনভিক্ট হৈছে তেখেতসকলৰ পিছ প্ৰচেছত যিহেতু ইনভলভ হৈছে তাত কিবা চিম্পাথি বা কিবা তেনেকুৱা ৰাস্তা ওলাব পাৰে নেকি সেইটোও চৰকাৰে কনচিডাৰ কৰি আছে আৰু আমি চবে কৈছোঁ যে ইমান ভাল এটা চুক্তি হৈ গ'ল গতিকে চবকো আকালি মুকলি আকাশত আনিব লাগে তলত আনিব লাগে আৰু এটা সুস্থ সমাজ গঢ়াত সকলোকে অংশীদাৰ কৰিব লাগে আচ্ছা NDAত তাৰমানে BPF আউট UPP এতিয়ালৈকেতো BPFে নিজকে ঘোষণা কৰা নাই আউট বুলি কাৰণ BPFে এটা ডাঙৰ আমব্ৰেলাৰ তলত থাকি খুব ভাল পাইছে আৰু তাত থাকি পেলাই যি ইচ্ছা তাকে কৰিবলৈ পাৰিছে সেইকাৰণে তেখেতসকলে বহুত কিবাকিবি হৈ যোৱাৰ পিছতো এতিয়া খামুচি আছে ইফালে তেখেতসকলে অন্য দলৰ লগত কথা পাতি আছে আৰু NDAতো তেখেতসকলে আছে গতিকে ৰাজনীতিৰ যিটো
ষড়যন্ত্ৰ বা ৰাজনীতিৰ যিটো ডিচিশ্যন সেইটো তেখেতসকলে নিজৰ মতে কৰিব, সেইটো আমি নাজানো। কিন্তু আমাৰ কথা স্পষ্ট, আমি পৰিৱৰ্তন বিচাৰোঁ, শান্তি নিৰাপত্তা বিচাৰোঁ আৰু এটা সুস্থ এটা ৰাজনৈতিক বাতাবৰণৰ মাজত ৰাইজক আগুৱাই লৈ যোৱাটো আমি বিচাৰোঁ। একেবাৰে সেই প্ৰশ্ন বিটিআৰ কমপ্লিট এপৰ্টখন মানে সেইটো প্ৰশ্ন সুধি ছাপ্লাই আছে, এতিয়ালৈকে আমি এটাও ছাপ্লাই দিয়া নাই। যোৱা সময়ত মই চেক কৰিলোঁ কি এডুকেশ্যন ডিপাৰ্টমেণ্ট, শিক্ষা ডিপাৰ্টমেণ্টত যিটো পইচা আহিছে ইয়াৰ 80% ছাপ্লাইত গৈছিলে। ইয়াত শিক্ষা অনুষ্ঠান কৰিব লাগে, স্কুল কলেজ ঠিকমতে কৰিব লাগে, শিক্ষকসকলৰ সুবিধা অসুবিধা চাব লাগে, ছাত্ৰ ছাত্ৰীৰ কিবা সুবিধা অসুবিধা সেইবিলাক দূৰ কৰিব লাগে। সেইবিলাক নকৰি পেলাই অকল ছাপ্লাই দি পেলাই এইটো শেষ কৰি দিছে। WPTত অকল ছাপ্লাই, PNRDত অকল ছাপ্লাই, চব ছাপ্লাইয়ে দিছিলে মানে। ক'ৰবাত সূতা কম্বলৰ ছাপ্লাই, ক'ৰবাত ফাৰ্নিচাৰৰ ছাপ্লাই, কিবা কিবি ছাপ্লাইৰ নামত গোটেই পইচা আত্মসাৎ কৰিলে। কিন্তু এতিয়ালৈকে আমি তেনেকুৱা ছাপ্লাইটো এতিয়ালৈকে এলাউ কৰা নাই। আৰু আমাৰ চৰকাৰৰ EM সকলৰ লগত আমি বহি আছোঁ, অত্যন্ত আৱশ্যক কোনোবা বস্তু আছে যদি সেইটো দিব লাগিব। ইয়াৰ বাহিৰে বেছিখিনি টকা পইচা আমি নিট বেছত খৰচ কৰিব লাগে বুলি ইতিমধ্যে আমি পলিচি লৈছোঁ। আৰু সেইকাৰণে মই ভাবোঁ কি ইতিমধ্যে টকা পইচাৰ বহুত শ্বৰ্টেজ আছে, কিন্তু অসম চৰকাৰ ভাৰত চৰকাৰৰ যিহেতু ইয়াত এটা মৰম আছে, তো আমাৰ সেই গোটেই সমস্যাবিলাক যথা সময়ত দূৰ হ'ব বুলি মই আশা কৰিছোঁ। আচ্ছা, BTC চৰকাৰ হৈ গ'ল, এতিয়া আহি আছে বিধানসভা নিৰ্বাচন। এইটো দিন তাৰিখ সময়টো কোৱাটো টান, কিন্তু ইমানখিনি ক্ষিপ্ৰতাৰে গোটেই দফাবিলাক ইমপ্লিমেণ্ট হৈ আছে। মই আশা কৰিছোঁ আৰু বেছি নালাগে, এটা দুটা ক্ল'জ আছে য'ত পাৰ্লিয়ামেণ্টাৰী প্ৰচেছ লাগে, যেনেকৈ আৰ্টিকেল 280 এইটো যদি ইমপ্লিমেণ্ট হ'ব লাগিব আমাৰ পাৰ্লিয়ামেণ্ট প্ৰচেছেৰে। কাৰ্বি আংলঙৰ বড়োসকলৰ হিল ষ্টেটাছ সেইটো পাৰ্লিয়ামেণ্টাৰী প্ৰচেছ লাগিব। চ' এনেকুৱা কেইটামান পাৰ্লিয়ামেণ্টাৰী প্ৰচেছ আছে, সেইখিনি যদি ঠিক কৰি দিয়ে কম সময়ৰ ভিতৰতে এইটো ইমপ্লিমেণ্ট কমপ্লিট